নমস্কাৰ বন্ধুসকল অসম আৰু পঢ়ি ইউটিউব চেনেলটিলৈ মই ঋতুমণি ঠাই আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালেই আছে। আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ কাষ চাপিলোঁ। বন্ধুসকল আজিৰ ভিডিঅ'টো কেৱল অসমীয়াত মেজৰ লোৱা ছাত্ৰ ছাত্ৰীসমূহৰ বাবে, অৰ্থাৎ আছামিজ মেজৰৰ প্ৰত্যেকটো ছেমিষ্টাৰৰ চিলেবাছসমূহ আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ আৰু এই চিলেবাছসমূহ গুৱাহাটী ইউনিভাৰ্চিটিৰ। গতিকে আহক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখিনি আছিল আছামিজ মেজৰৰ প্ৰত্যেকটো ছেমিষ্টাৰৰ চিলেবাছ। আৰু আপোনালোকে যদি চিলেবাছখিনি বুজাত অকণমান অসুবিধা পাইছে তেনেহ'লে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা লিংক দি আছে। এই লিংকটোত ক্লিক কৰিলে আপোনালোকে এটা PDF অ'পেন হ'ব আৰু সেই PDFটো আপোনালোকে স্পষ্টকৈ দেখা পাব। আৰু আজিৰ এই ভিডিঅ'টো নিজৰ প্ৰিয় সতীৰ্থজনলৈ শ্বেয়াৰ কৰক আৰু আপুনি যদি চেনেলটোত নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। এয়াই আছিল আজিৰ ভিডিঅ'টো। আকৌ পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায়।